হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, কালি পাৱাৰ টিলাৰখন যেনে তেনে বনাই লৈছিলোঁ, কিন্তু আজি আকৌ বেয়া হৈ গ'ল। আপোনালোকক মই দেখাই আছোঁ এতিয়া, চাই থাকক। ইয়াৰ যিডাল চেইনডাল অত্যন্ত ঢিলা হোৱাৰ ফলত এইখনৰ মানে ছাইডটোত ফালি পেলালে, কোবাই ফালি দিলে। এতিয়া তাকে ইয়াৰ যিকেইটা পিনিয়নকেইটা, সেই পিনিয়নকেইটা ভালকৈ মানে অলপ এটা পিনিয়ন ডাঙৰ লগাব লাগিব। চাওঁ কি হয়। এতিয়া ভাবিছোঁ পিনিয়ন ডাঙৰ এটা ঘাট বা দুটা ঘাট বেছি থকা পিনিয়ন এটা লৈ আহিম। কি হয় চাওঁ, পাওঁ নে নাপাওঁ নাজানো। খেতি কৰিবলৈও আছে, তাকে যাওঁ বুলি ভাবিছোঁ। গতিকে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দোকানলৈ যাম বুলি ভাবি বাইকখন উলিয়াই লৈছিলোঁ। বাইকখনৰ মানে ক্লাছ কেবুলডাল ছিগি আছিলে। ক্লাছ কেবুল এডাল আনি লগাম বুলি ভাবিলোঁ, এডাল তাকো ছুটি। এতিয়া দোকান যোৱাটো নহ'বগৈ, আকৌ যাব লাগিব এইডাল আনিবলৈ। গতিকে আজি আৰু পাৱাৰ টিলাৰ ভাল কৰা নহ'ব। কাইলৈ তেতিয়া বোকা দিব চাগে নোৱাৰিম। কি হয় নাজানো আৰু, দিনেই বেয়া, কি কৰিব উপায় নাই। এইখন ভক্সেল যেনে তেনে চলাই আছোঁ। পইচা পাতিও নাই, নতুন এখন ল'ব পৰা ক্ষমতাও নাই বৰ্তমান। তাকে কি হয় চাওঁচোন, আকৌ এডাল সলাই আনোগৈ এতিয়া। পাওঁ বা নাপাওঁ নাজানো, মানে গাঁৱলীয়া জেগা, বস্তু এভেইলেবল নাপায়। মানে যি দুই এখন বাইকৰ ৰিপেয়াৰিং চেণ্টাৰ আছে, তাতো বৰ বস্তুবিলাক এভেইলেবলকৈ আনি থোৱা নাথাকে। তথাপিতো ভাবিছোঁ যাওঁ আনোগৈ বুলি। আৰু কি হয় চাওঁ, গাও ধোৱাই নাই, পথাৰৰ পৰা আহি গোটেই গাত বোকা তেনেকৈ আছোঁ। এতিয়া গাটো ধুই লৈ কিবা এটা খাই দোকানৰ পৰা আহোঁ, ক্লাছ কেবুলডাল লৈ আহোঁ। নহ'লে চাই থাকিব ভিডিঅ'টো। আকৌ আহিলোঁ এইবাৰ পথাৰলৈ গৰু নিবলৈ বুলি। গধূলা সময় হ'ল, গৰুকেইটা লৈ যাওঁ। দেউতা ঘৰত নাই, মিললৈ গ'ল দেউতা। আচলতে মিললৈ গ'ল মানে মই পথাৰলৈ গৈছিলোঁ। পথাৰৰ পৰা আহি পেলাই আপোনালোকক দেখুৱালোঁ, দেখিছে যে পাৱাৰ টিলাৰ কি অৱস্থা। তাৰপিছতে যাম বুলি ভাবি আছিলোঁ ক্লাছ কেবুল আনিবলৈ, চাইকেলখনো দেউতাই লৈ গ'ল বাৰু। মই সেইখনত পাৱাৰ টিলাৰত লাগি থাকোঁতেনে মই যাব নোৱাৰিলোঁ, গতিকে দেউতাই মিললৈ গ'ল। আৰু যদি মিললৈ মই গ'লোহেঁতেন, দেউতা তেতিয়া আহিলে হয় গৰু নিবলৈ। কিন্তু এতিয়া গৰুহাল মই লৈ যাওঁ, সৰু পোৱালি দুটা দমৰা, এতিয়া লৈ যাওঁ। আজিতো দিনটো এনেকৈয়ে গ'ল আৰু কি কৰিব, বেকাৰ গ'ল, উপায় নাই। বল, এইকেইটা আমাৰ গৰু। নিবলৈ আহিলোঁ। গৰু যিমান দূৰত দিয়া আছে, মানে ওচৰত মাটি নাইকিয়া হৈ গ'ল আৰু, খালী মাটি নাই মানে ঘাঁহ থকা। চবফালে মানে পথাৰ বন্দী হৈ গৈছে, ৰোৱা হৈ গৈছে। যেনি তেনি মানুহে ৰুই দিছে আৰু জেগা একেবাৰে নাইকিয়া হৈ গৈছে। গতিকে আমাৰ ইয়াত অলপমান মাটি আছেগৈ, ইয়াতে গৰুকেইটা আনি বান্ধি আছোঁ। আৰু গৰু ৰাখিবলৈ একেবাৰে মনেই নাযায়, কিয়নো এনেকুৱা বাৰিষা দিনকেইটাত মানে গৰু ৰাখিবলৈ বহুত অসুবিধা হয়। তথাপিতো অলপ নদীৰ মাজত ঘাঁহ পায়, তাকো কিছুমানে নিজৰ সীমাৰ পোনত সেই জেগাটোত নিজে দখলী কৰি পেলাই ঘাঁহ ৰাখে। আমাৰ তেনেকুৱা নিজা মাটি বুলিবলৈ নায়েই,
আমাৰ যিকণ মাটি আছে সেইকণটো খেতিয়ে কৰোঁ, আৰু খেতি নকৰিলে খাবলৈ উপায়ো নাই। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকক হয়তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰে, ভিউ পাওঁ কম, আৰু আপোনালোকে অলপ সহায় কৰিব চেনেলটো আগুৱাই নিয়াত, তাৰ কামনা কৰিছোঁ। আৰু এতিয়া গৰুকেইটা আমি বান্ধি লওঁ, বেছি সময় নাই, সন্ধ্যা লাগিব। আৰু মই ভাবিছিলোঁ গৰুকেইটা নিশ্চয়কৈ নিম বুলি, কিন্তু কৈছিলোঁ নিবলৈ, কিন্তু মানে কি হ'ল, মই আহিবলৈ ওলোৱাৰ আগতে বৰষুণ এজাক, ডাঙৰ বৰষুণ এজাক দিলে, গৰুকেইটা তিতি গ'ল। আৰু এইটো সময়ত গৰু তিতিলে কি হয়, মহে বেছিকৈ খায়, মহে কামোৰাটো বেছি হয়। সেইটো কাৰণে দিগদাৰ। কিন্তু কি কৰিব, উপায় নাই, তিতাটো তিতিলেই। এতিয়া লৈ যাওঁ। আৰু এইফালে চাব, মাথাউৰিত এখন পুলিচৰ গাড়ী আছে, কিবা ফচি গ'ল আহি। গৰুকেইটা সেইফালেদিয়ে লৈ যাব লাগিব, পাৰিলে অলপ সহায় কৰি দিম। আঁতৰত আপোনালোকে দেখিছে নাই দেখাই, পুলিচৰ গাড়ীখন ফচি থকাৰ পৰা ঠেলি উলিয়াই পঠিয়ালোঁ আমি কেইবাজনো লাগি। গ'লগৈ এতিয়া আমাৰ গৰুহাল লৈ বান্ধোগৈ। মানে ক'ত যা? আৰু কিনো কৰিম, ইয়াৰ পৰা গৈ এতিয়া সন্ধ্যাই লাগিব হ'ল। গৈ আৰু ভিডিঅ' কৰিব হয়তো নোৱাৰিমেই। বাকী পাৱাৰ টিলাৰখনটো কালিলৈ ৰাতিপুৱা মই আকৌ যাব লাগিব ক্লাছ কেবল আনিবলৈ বাইকৰ মেকানিকৰ ওচৰত। ক্লাছ কেবুলডাল আনি লগাই লৈ নাৰায়ণপুৰ যাম বুলি ভাবিছোঁ। ইয়াত সুধিছিলোঁ, ইউনিয়নটো নাপায়, গতিকে নাৰায়ণপুৰৰ পৰা আনিবগৈ লাগিব। আৰু দেখিছে বৰষুণ আহিলে ছাতি লৈ আছোঁ। ভিডিঅ'টো ইমানটা হয়তো সামৰি দিম। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'বিলাক, কিবা যদি ভিডিঅ'বিলাক কেনেদৰে বনাব লাগে। আৰু ময়ো বিশেষ বৰ নাজানো, নতুনকৈ ইউটিউব চেনেল খুলিছোঁহে, গতিকে আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিলোঁ। ইমানেই কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।